হাই গাইজ, চাওকচোন আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কাৰণ অহাকালি হেপী টিচাৰ্ছ ডে। সেইটো কাৰণে শবনম মোৰ খুৰাৰ ছোৱালী হয়। তাই কি কৰিছে, টিচাৰবিলাকৰ আৰু মেমবিলাকৰ কাৰণে পেন লৈ আহিছে আৰু পেন লৈ আহি পূৰা পেক কৰিছে। ইমান ধুনীয়াকৈ পেক কৰি পেলাই সজাই মোক দেখুৱাই আছে চাওকচোন। আৰু সকলোলৈকে হেপী টিচাৰ্ছ ডে। আৰু কোনে কোনে এনেকৈ গিফ্ট কিনিছে ক'বচোন টিচাৰৰ কাৰণে। ষ্টুডেণ্টবিলাকে জনাব। আৰু শবনমৰ মাকে ভিডিঅ' কৰি আছে, ৰিলচ বনাই আছে। আৰু শবনমৰ এটা ভায়েক আছে, তাৰ কাৰণে দুইটাৰ কাৰণে গিফ্ট কিনি আনিছে। আৰু শেহতীয়াকৈও আপোনালোকৰ বাবে হেপী টিচাৰ্ছ ডে ইন এডভান্স দি দিছোঁ দেই।